Hey guys, Assalamu alaikum, namaskar. আপোনালোক সকলোকে ঈদ মুবাৰক লগতে বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু ভিডিওটো আপলোড কৰোঁতে দেৰি হৈছে যেহেতু ঈদ আৰু বিহু দুইটা গ'ল কিন্তু মোৰ গাটো যেহেতু বহুত বেয়া আছিল আৰু ঈদৰ সময়ত কিমান আলহী হয় আপোনালোকেতো জানেই হেহে আৰু গাটো ঠিক নাথাকিলে একোৱে কৰিব মন নাযায় ঈদৰ দিনা ফাৰ্ষ্ট টাইম এনেকৈ কৰবাত গৈছোঁ আৰু যেহেতু ঈদৰ দিনাখন এজনীয়ে ছোৱালী ন ঈদৰ দিনাখন যদি গুচি যায় ক'ৰবাত থাকাকৈ তেতিয়া ঘৰখন বহুত অকলশৰীয়া ফিল হয় কিন্তু মই ক'তো গৈয়ে পোৱা নাই আজিলৈকে ঈদৰ দিনাখন মানে থাকাকৈ এনেতো ফুৰিবলৈ যোৱা হয় কিন্তু থাকাকৈ গৈ পোৱা নাই কিন্তু এবাৰ বহুত পেহী ভাইটি ভণ্টিয়ে বহুত কৈ আছে যে আহা বহুত ধুনীয়া ডেক'ৰেশ্যন কৰে ইয়াত সেইকাৰণে গ'লোঁ সঁচাই পিছে তাত বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে ঈদ বুলি এয়া ভণ্টি গাইজ চাউণ্ডটো শুনিলেনে বাৰু একদম এডিট কৰি আছোঁ বৰষুণ দি আছিল বাৰু এনেকুৱা জোৰকৈ মানে ঢেৰেকণি এচাত দিলে মানে বোম যেনেকৈ ডাঙৰ বোম এটা ফুটালে যেনেকুৱা চাউণ্ড হয় তেনেকুৱা যিহেতু মানে মোৰ ৰেকৰ্ড হৈ গ'ল সেইকাৰণে মই ভাবিলোঁ আপোনালোককো অকণ শুনাই দিওঁ আৰু সেয়েহে মই মানে ডাইৰেক্ট গৈ মা আব্বাৰ ওচৰত পাইছোঁগৈ জানেনে আৰু এইফালে চিনাকি কৰি দিয়া হোৱাই নাই নহয় মোৰ ছাইডত থকাজনী হ'ল পেহী ছোৱালী আৰু ইফালে থকা দুজনী হ'ল পেহী দেউৰেকৰ ছোৱালী আৰু সিহঁতে একদম মই গৈছোঁ বুলি মোৰ লগতে ফুৰি আছে আৰু চাওকচোন ডেক'ৰেশ্যনখিনি ভাল লাগিছে নে বাৰু আপোনালোকৰ মোৰ পিছে বহুত ধুনীয়া লাগিছে আৰু চেলফি পইণ্টো বনাইছে আপোনালোকে চাই যাওক আৰু ময়ো দেখুৱাই যাম আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে সোনকালে পাই যায় আৰু আগত সেয়া কেকা গৈ আছে ভিডিঅ'ত উঠিবলৈ লাষ্ট কৰে সেইকাৰণে আৰু মানুহ দেখিছেনে কিমান বেছি আৰু এখন ফটো উঠাবলৈ মানে কিমান দেৰি ৰখিব লগা হৈছে ইমানেই মানুহ মানে আৰু যদি আপোনালোকে মই মাৰা ফটোকেইখন চাব বিচাৰে তেনেহ'লে মোক ইনষ্টাত ফ'ল' কৰিব ইনষ্টাত চহানা আখতাৰ বুলি আছোঁ তাত গৈ ফ'ল' কৰি দিব আৰু গ'লে চাই যাওক আছিলে চাওকচোন চান এটা বনাইছে য'ত মানে ৰখি পেলাই ঈদ বুলি চানটোৰ ওচৰত ফটো মাৰিব পাৰি আৰু এইফালে আপোনাৰো ঝুলা এখন থৈছে ফুল চুল দি ডেক'ৰেট কৰি থৈ দিছে ধুনীয়াকৈ য'ত বহি পেলাই আপোনালোকে ধুনীয়া ঈদ বুলি আৰু ফটো মাৰিব পাৰে আৰু এইখন ঝুলনাখন চাওকচোন এতিয়াও কিমান মানুহ ৰৈ আছে একদম ফটো মাৰিবলৈ মানে ৰেষ্টে নাই মানে আপুনি চান্সে নাপায় পটককৈ ইমানেই মানুহ মানে আৰু তাত গৈহে এনেকুৱা লাগিছে যেন ঈদ বুলি কিবা এটা আছে সঁচাই আমাৰ ইয়াতনো কি আৰু মানুহ আহে আলহী আহে বা ওচৰৰ কোনোবা আহে আমিও কাৰোবাৰ ঘৰলৈ যাওঁ চাহ নাস্তা এইবোৰ হয় তাৰপিছত মতা মানুহখিনিৰ কাৰণেতো নামাজ আছে সেই ঈদ বুলি নামাজ আছে সেইটোতো কিবা এটা এক্সাইটেড থাকে আমাৰ মাইকী মানুহখিনিৰ কাৰণে সেইটো আল্লাই দিয়া নাই বাৰু কিন্তু মানে এনেকুৱা কিবা এটা ঈদত হ'লে ভাল লাগে আৰু যিটো আমাৰ ফালে নাই যদি পাৰে আপোনালোকে নেক্সট ইয়াৰত যাব তাত ভাল পাব নিশ্চয় আৰু এয়া ভণ্টি কেইজনী মোৰ মৰমৰ আৰু ঈদ বুলি বহুত দোকান খুলিছিল আৰু এইফালে ঝুমকা যিহেতু ছোৱালী মানুহৰ ঝুমকা দেখিলে এনেও সেইকাৰণে অকণমান উঠাই দিলোঁ ভিডিঅ' আৰু মোৰ ইমানেই ঝুমকা আছে সেইকাৰণে এইবোৰ নাচালোঁ বাৰু অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ মানুহৰ ভিৰ চাওক গাইজ কিমান ঈদ বুলি মানে চব ইয়ালৈকে আহেনি বাহিৰৰ মানুহ বহুত আহে আৰু ভণ্টিহঁতে ক'লে ফুচকা খাওঁ সেয়ে ফুচকা খালোঁ এইফালে কেকাজনক লগ পালোঁ আৰু সি পূৰা ভিডিঅ' কৰাত বিজি হৈ আছে তাৰপিছত মই মাত লগালোঁ সিও ভিডিঅ' কৰি আছে ময়ো ভিডিঅ' কৰি আছোঁ তাৰপিছত কথা চথা অলপ পাতিলোঁ ভাল বেয়া তাৰপিছত সিও গ'ল আৰু এয়া ৰাতি 12:30মান বজাত এফালে ডিজে লগাইছে আৰু ছিংগাৰো আহিছিল তাৰে লোকেল ছিংগাৰ চাগে মে বি তাৰপিছত ডিজেও লগাইছে আৰু পূৰা ডান্স চলিছে মানে মই এনেকুৱা ঈদ মানে জীৱনত ফাৰ্ষ্ট দেখিছোঁ নেকি গাইজ সঁচাই কৈছোঁ আৰু ছোৱালীবোৰে ডান্স কৰা নাই বাৰু ল'ৰাবোৰে ডান্স কৰিছে কিয়নো বেয়া দেখে ন এনেকৈ সমাজৰ মাজত যিহেতু তাৰ বেয়া দেখে যিমানেই নহওক বাকীবোৰে চবে চাই আছে আৰু ল'ৰা কেইটামানে মাজত পূৰা ডান্স কৰি আছে আৰু বহুত ধুনীয়া লাগিল গাইজ সেই দিনটো পাৰ কৰি আৰু এইফালে আমি বৰমা মানে পেহী বৌকৰ ঘৰত মানে মোৰ বৰমা সিহঁতৰ ঘৰত ভাতৰ দাৱাত আছিল তেখেতসকলৰ ঘৰত আৰু আমি চবেই তাতে ভাত খালোঁ আৰু ভাত চাত খাই হৈ গ'ল আকৌ এয়া নেক্সট দিনা ঘৰলৈ আহিলোঁ এদিন বেমাৰত পৰিলোঁ তাৰপিছত ভাল পালোঁ তাৰপিছত আকৌ বিয়া খাবলৈ গ'লোঁ যিহেতু ওচৰতে একদম বিয়া আছিল ঘৰৰ ওচৰতে নগ'লেও নহয় আৰু সেয়া বিয়া খাবলৈ গ'লোঁ এয়া মা আৰু নানী আমাৰ গাভৰু নানী দেই এয়া একদম মাৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু এইফালে অকণমান দেখাই দিলোঁ মোৰ ড্ৰেছটো আৰু মেহেন্দিখিনি আৰু মেহেন্দি কেনেকুৱা লাগিছে জনাবচোন মোৰ আৰু এয়া কইনা আৰু এয়া মোৰ বৰবৰা ছোৱালী মানে বা হয় আৰু এয়া খুৰী ছোৱালী ভণ্টি হয় মোৰ আৰু এয়া মায়ে কৈ আছে এইফালে চাওঁ আকৌ ভিডিঅ' কৰি আছে নহয় মা একদম ভিডিঅ' কৰাত এক্সপাৰ্ট একদম দেই আৰু এয়া কইনাক দেখাবলৈ লৈছিলোঁ মানুহ এজন আহি গ'ল তাৰপিছত আমি খানা খাবলৈ আহিলোঁ
খানা খাই মেলি ওলালোঁ আৰু তাৰপিছত ওচৰত আকৌ বা এজনীক লগ পালোঁ বাজনীকো অকণ উঠাই দিলোঁ এয়া মা জেঠাই আৰু বৰমা সকলোবোৰ বহি আছে অকণমান উঠাই আৰু এয়া নেক্সট দিনা ওচৰতে মিলাদ এখন আছিল তালৈকে গ'লোঁ আৰু ড্ৰেছটো আৰু মেহেন্দিকণেই দেখাব পালোঁ ফটো এখনো ক্লিক কৰিব নাপালোঁ কিয়নো ইয়াৰ পৰা গৈ আমাৰ ঘৰত আলহী অহা কথা আছিলে সেইকাৰণে সোনকালে গুচি আহিলোঁ আৰু সেইকাৰণে ফটো মাৰিবলৈও নহ'ল আৰু সেই মায়ে একদম হাই দিয়ে থাকে দেখিছে নহয় আৰু এইটো ড্ৰেছত ফটো এখনো মাৰিব নাপালোঁ গাইছ মানে এনেকুৱা জল্দা জল্দি হৈছে আৰু মোৰ ইয়েৰিংছটো কেনেকুৱা লাগিছে জনাব তাৰপিছত আমি খানা খাবলৈ আহিলোঁ আৰু খানা খাই মেলি বেছি দেৰি নৰলোৱে যিহেতু আলহী সোমোৱা কথা আছিল আৰু সেইকাৰণে সোনকালে গুচি আহিলোঁ একদম খানা খাই নৰলোৱে আৰু সেইদিনাখন ইমানেই আলহী গাইছ কি ক'ম আৰু এইফালে আমি যাবলৈ ওলালোঁ যোৱাৰ আগতে মাৰ এটা কাম থাকে জানেনে কি ৰ'ব এয়া চাওক তামোলখন মেইন মানে কয় নহয় অসমীয়া মানুহৰ তামোলখন মেইন সেই কথাষাৰ যেন আমাৰ আবাজনৰ মাজনৰ ক্ষেত্ৰত একদমেই খাটে মানে তামোল নহ'লে নহ'ব তামোল মেইন আৰু এইফালে আমি ওলালোঁ আবাৰ ৰৈ আছিল সেয়া মা মই স্কুটিত আহিলোঁ আৰু মাক ভিডিঅ' কৰিবলৈ দিলোঁ অকণ আৰু এনেকৈ ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ ধেৰ আলহী দেখামেই বাৰু আপোনালোকক অলপ পাৰোঁ যদি আৰু এয়া আলহী সোমালে আমাৰ ঘৰত আৰু এয়া বা ভিন্তি বাৰ বৌক শাহুৱেক তেনেকৈ কোনোবা আৰু চবেই মিলি চাহ খালে আৰু তাৰপিছত আকৌ আলহী আহিলে আৰু এইফালে বাহঁত যোৱাৰ পিছত আকৌ আলহী আহিলে মৰাণৰ এইফালে বৰবুৱা বৰমা সকলোবোৰ আহিলে আৰু এয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই